নমস্কাৰ, মই ভ্ৰান্তি মেধি। সমূহ অসমবাসীক মাহেকীয়া আলোচনী মনৰ নিজানতাৰ জৰিয়তে সমূহ অসমবাসীকে মই ৰঙালী বিহুৰ লগ জনাইছোঁ, লগতে অসমীয়া নৱবৰ্ষৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ গোটেই বছৰটো আপোনালোকৰ শান্তিৰ হওক, সুখৰ হওক, আনন্দময় হওক। কিন্তু বৰ্তমান আমাৰ দেশৰ অৱস্থা যথেষ্ট বেয়া। দেশ বুলি কোৱা নাই, গোটেই বিশ্ব বৰ্তমান কৰোণা ভাইৰাছত আক্ৰান্ত বহুকেইজন ব্যক্তি বহু সংখ্যা দিনে দিনে বাঢ়ি আছে আৰু সেইবাবে এতিয়া আমি সকলো লকডাউন ঘৰত আমি আবদ্ধ হৈ আছোঁ আৰু যিসকল আমাৰ কাম কৰি আছে বাহিৰত, তেখেতসকলে অকল আমাৰ সুৰক্ষাৰ বাবে কাম কৰি আছে। গতিকে আজি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰতিজন ব্যক্তি যিসকলে আমাৰ সুৰক্ষাৰ বাবে কাম কৰি আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সমূহ ৰাইজক মই এইটো আহ্বান জনাইছোঁ যে চৰকাৰে যিখিনি নিৰ্দেশনা জাৰি কৰিছে সকলোৱে মানক আৰু যিমান পাৰে ঘৰতে থাকক। যদি একেবাৰে প্ৰয়োজনীয় নহয় ঘৰৰ পৰা বাহিৰ নোলাব। যিমান পাৰে আপুনি হাতখন সঘনাই ধৰক 20 ছেকেণ্ডৰ কাৰণে, কমেও 20 ছেকেণ্ডৰ কাৰণে, আৰু বাহিৰলৈ গ'লেও মাস্ক লগাই যাব। বাহিৰৰ পৰা আহিলে গোটেই বস্তু আপুনি কাপোৰ কানি চুলি গোটেই গা মূৰ ধুই গোটেইখিনি ধুই দিব। পৰিষ্কাৰ যিমানে পাৰে পৰিষ্কাৰ হৈ থাকক আৰু চৰকাৰে যিখিনি আমাক কৈছে আমি সেইখিনি যদি আখৰে আখৰে পালন কৰোঁ আমাৰ যথেষ্ট নিয়ন্ত্ৰণত থাকিব। কাৰণ বৰ্তমান অসমত যেনিবা যিকেইজন ব্যক্তি আক্ৰান্ত হৈছে তাৰ সংখ্যা খুব বেছি বাহিৰৰ তুলনাত কৈছোঁ, বাহিৰৰ তুলনাত বেছি বঢ়া নাই। কাৰণ আমি প্ৰতিজন অসমীয়াই চাগে সজাগ হৈছোঁ, আমি সকলো ঘৰত আছোঁ। মই যিমানখিনি দেখিছোঁ, যদি খুব বেছি প্ৰয়োজনীয় কাম নাথাকে কোনো ওলাই যোৱা দেখা নাই। যি নহওক এইখিনি সময় হয়তো প্ৰকৃতিও আমাক সময় দিছে যে ইমান দিনে আমি বাহিৰত থাকি কাম কৰি থাকোঁ, ঘৰৰ লগত সময় কটাব নোৱাৰোঁ। আজি প্ৰকৃতিয়ে হয়তো আমাক সময় দিছে, আমি ঘৰত আছোঁ, আমি পৰিয়ালৰ লগত একেলগে খাইছোঁ, শুইছোঁ, কথা পাতিছোঁ ভালদৰে। কাৰণ কামৰ ব্যস্ততাৰ বাবে হয়তো মই ভাবোঁ যে বহুতেই এই সময়খিনি নাপায় পৰিয়ালৰ লগত থকাৰ সময়, এই সুবিধাকণ। আজি হয়তো সেই সুবিধাকণ পাইছোঁ, গতিকে সেই সুবিধাটো সেইখিনি ঘৰত থকা সময়খিনি এনজয় কৰক, আমনি নকৰিব। যি কৰিবলগীয়া আছে কাম কৰক। মই কিছুমান কাম বাছি লৈছোঁ। মোৰ ঘৰত মা দেউতা, মোৰ ভণ্টিয়ে সদায় নতুন কাম এটা আৰম্ভ কৰি দিয়ে। গতিকে যি নহওক এনেকৈ চলি আছোঁ। আপোনালোকে ভালদৰে থাকক আৰু ঘৰত থাকক, সুৰক্ষিত থাকক। ধন্যবাদ।